नमस्कार छात्र छात्रीসকল আজি সম্পূৰ্ণ বেলেগ এটি ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হৈছোঁ। ভাৰত চৰকাৰৰ ফালৰ পৰা অতিকৈ গুৰুত্বপূৰ্ণ সহায় হিচাপে ছাত্ৰ ছাত্ৰীসকললৈ কেইবাটাও স্কলাৰশ্বিপ মুকলি কৰিছে। HSLC আৰু HSৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকললৈ কেইবাটাও স্কলাৰশ্বিপ মুকলি কৰিছে। ইতিমধ্যে যে তুমি যদি মেট্ৰিক পাছ কৰিছা তেনেহ'লে চৰকাৰৰ ফালৰ পৰা পোষ্ট মেট্ৰিক স্কিমত NSPৰ যোগেদি স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা আৰু সেই স্কলাৰশ্বিপৰ যোগেদি তোমাৰ বেংক একাউণ্টত পইচা সোমাব। আৰু কোনোবাই যদি HS পাছ কৰিছা ভাল নম্বৰ লয় তেনেহ'লে অসম চৰকাৰৰ ফালৰ পৰা স্কুটি পোৱাৰ লগতে এক গুৰুত্বপূৰ্ণ সহায় হিচাপে স্কলাৰশ্বিপ পাবা। প্ৰতি মাহে 5,400ৰ পৰা 7,800 টকা নিজৰ বেংক একাউণ্টত সোমাব। এই স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায় হিচাপে মুকলি কৰিছে ভাৰত চৰকাৰে। এই স্কলাৰশ্বিপটোৰ নাম হ'ল ঈশানোদয় স্কলাৰশ্বিপ। এইটো স্কলাৰশ্বিপ UGCৰ আণ্ডাৰত হয়। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই স্কলাৰশ্বিপ। এই ঈশানোদয় স্কলাৰশ্বিপ NER আণ্ডাৰত হয়।